নমস্কাৰ বন্ধু বান্ধৱীসকল, গুণগুণ ষ্টাইল চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বন্ধু বান্ধৱীসকল, বহুদিন বিৰতিৰ পিছত আজি আৰু এটা ভিডিঅ' বনাবলৈ লৈছোঁ। আজি আমি আহিছোঁ, মানে মই গুণগুণ আৰু দেউতাক আমি আহিছোঁ মোৰ জন্ম জেগা পছৰীয়া নপাৰাত অনুষ্ঠিত হোৱা লক্ষী পূজা চাবৰ কাৰণে। আৰু এনেকৈ অকণমান ওলাই আহিলে মনটো ভাল লাগে দিয়কচোন। আৰু একেলগে গুণগুণকো অলপমান উলিয়াই লৈ আনিব পাৰিছোঁ। এয়া লক্ষী পূজাৰ দৃশ্য দেখাইছোঁ আপোনালোকক। আমি এতিয়া লক্ষী মাৰ আশীৰ্বাদ লৈ আমি এতিয়া যাম আৰু অইন এখন লক্ষী পূজালৈ। এয়া আমি আহি পাইছোঁ নপাৰা লক্ষী পূজাৰ অকণমান আঁতৰত হোৱা আৰু এখন লক্ষী পূজা চাবৰ কাৰণে। আৰু ইয়ালৈ আহি কিবা মনটো ভালে লাগি গ'ল। মনটো ভাল লগাৰ মানে কিছুমান কাৰণ আছে। মানে আমাৰ গাঁৱৰ এই জেগাখিনিত মানে লক্ষী পূজা হোৱা এই জেগাখিনিৰ লগত মোৰ বহুতো স্মৃতি জড়িত হৈ আছে। মানে স্মৃতি বুলি ক'বলৈ গ'লে লক্ষী মন্দিৰটোৰ একদম লগালগিকৈ মোৰ স্কুলীয়া জীৱনৰ স্মৃতি কিছুমান জড়িত হৈ আছে। মানে মই পঢ়া স্কুলখন এই মন্দিৰৰ লগালগিকৈ হয়। দিনৰ ভাগত হ'লে মই স্কুলখন আপোনালোকক দেখাব পাৰিলোঁ হয়, কিন্তু এতিয়া ৰাতি যিহেতুকে দেখাব নোৱাৰিম। বাৰু যি কি নহওক, আহিয়েই মানে সোমাই গুণগুণে এয়া বনাই থোৱা ফাউণ্টেইনটো দেখা পাইছে। দেখা পাই মানে তাই সেইটো চাবলৈ আহে। তাই এতিয়া মানে বেলেগ ফালে নাযায়, তাতেই থাকে মানে। আৰু আহাৰ পৰা দেউতাকৰ কোলাতে উঠি লৈছে তাই। আৰু যে গুণগুণে যে মানে আহাৰ পৰা তাইক ইটো লাগে সিটো লাগে, আহিয়ে মানে ৰাস্তাত বেলুনৰ দোকান এখন দেখিছে। তাই মানে বেলুন ইমানেই ভাল পায়, তাইক মানে বেলুন লাগিবই লাগিব। কিবাকৈ বুজাই মেলি অলপ টাইম ৰখাইছোঁ। ব'লকচোন অকণমান পূজাৰ ভিতৰৰ ফালেও যাওঁ। এতিয়া ইয়াতে নাগাৰা নাম চলি আছে এইখিনি সময়ত। আৰু বহুতো প্ৰগ্ৰাম হয় ইয়াতে। আৰু ৰাতিলৈ চাগে কিবা নাটক চাটক কিবা কিবি তেনেকুৱাও থাকে। আৰু দিনৰ ভাগতো খুবেই ভাল লাগে মানে। আৰু দিনৰ ভাগত মানে ইয়াতে ভোগ দিয়াৰো ব্যৱস্থা কৰা হয়। লক্ষ্মী মাৰ চৰণত আশীৰ্বাদ ল'লোঁ, যাতে আহিব লগা দিনবোৰ সকলোৰে ভালে ভালে পাৰ হয়, সকলোৰে মংগল হয়, তাৰে কামনা কৰিলোঁ। আৰু এইফালে গুণগুণজনীয়ে একদম মানে এইফালে নাগাৰা নাম চলি আছিল। তাই মানে অকণ ভয়ো কৰিছে, এইফালে চাবও মন যায়। তাই মানে খোলাৰ পৰা নানামাই হৈছে। বাৰু যি নহওক বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ প্লিজ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই।